গোমধানৰ বিষয়ে জানো আহক। গোমধান হৈছে এটা গুৰুত্বপূৰ্ণ শস্য যাক বিশ্বজুৰি খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। গোমধান মানুহৰ প্ৰধান খাদ্য শস্যসমূহৰ ভিতৰত অন্যতম। গোমধানৰ উৎপত্তি আৰু বিস্তাৰ। গোমধানৰ উৎপত্তি প্ৰায় 10,000 বছৰ আগতে মধ্যপ্ৰাচ্য অঞ্চলত হৈছে বুলি ধৰা হয়। বৰ্তমান ই ভাৰত, চীন, ৰাছিয়া, আমেৰিকা আদি দেশত বহুলভাৱে খেতি কৰা হয়। গোমধানৰ প্ৰকাৰ। গোমধানৰ মুখ্য দুটা প্ৰকাৰ হৈছে কঠিন গোমধান পাস্তা আৰু চুজি বনাবলৈ ব্যৱহাৰ কৰা হয়। নৰম গোমধান ৰুটি, পাওৰুটি, বিস্কুট আদি বনাবলৈ ব্যৱহাৰ কৰা হয়। খেতিৰ বাবে উপযুক্ত অৱস্থা। শীতল আৰু শুকান জলবায়ু উপযুক্ত। মাটিৰ ধৰণ। দো-আশ মাটি ভাল। বীজ ৰোপণৰ সময় সাধাৰণতে অক্টোবৰ-নৱেম্বৰ আৰু কটাৰ সময় মাৰ্চ-এপ্ৰিল। গোমধানৰ ব্যৱহাৰ আটাই ধৰণৰ ৰুটি আৰু পাওৰুটি, বিস্কুট, কেক, চুজি, পাস্তা, নুডলছ আদিত ব্যৱহাৰ কৰা হয়। পুষ্টিগুণ। গোমধানত থাকে কাৰ্বহাইড্ৰেট, প্ৰটিন, আঁহ, ফিবাৰ, ভিটামিন বি, লৌহ, আইৰণ। ভাৰতত গোমধানৰ খেতি বিশেষকৈ পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত অধিক হয়। ই দেশৰ এটা গুৰুত্বপূৰ্ণ ৰবি শস্য। এনেদৰে ভাল ভাল ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।